কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ এতিয়া আমেৰিকাৰ হোৱাইট হাউছে দিছে বিবৃতি। কোনো সন্ত্ৰাসবাদী হাৰি যাব নোৱাৰিব। এই ভয়ংকৰ বৰ্বৰ আক্ৰমণৰ পাছত কোনো সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ'ব। এনে ধৰণৰ কেতবোৰ বিবৃতি এতিয়া প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়লৈ। জম্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ কঠোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড জে ট্ৰাম্প। হোৱাইট হাউছে প্ৰকাশ কৰিলে বিবৃতি। হোৱাইট হাউছে বিবৃতি প্ৰকাশ কৰি এই কথা সুস্পষ্টকৈ উল্লেখ কৰিছে। পেহেলগামৰ আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ গৰিহণা দিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে কোনো কাৰণতে সন্ত্ৰাসবাদীক ৰেহাই দিয়া নহ'ব, এই হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। সন্ত্ৰাসবাদ নিৰ্মূল কৰিবই লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে বিবৃতিত। আৰু সমান্তৰালকৈ এই পৰ্যন্ত 28জনতকৈ পৰ্যটকৰ মৃত্যু হোৱাৰ খবৰে সমগ্ৰ বিশ্ববাসীক এতিয়া শোকাহত কৰি তোলা পৰিলক্ষিত হৈছে। ভাৰতৰ কাষত থিয় দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। কেৱল ডনাল্ড ট্ৰাম্পেই নহয় আৰু অন্যান্য কেইবাখনো ৰাষ্ট্ৰই এতিয়া বিবৃতি প্ৰকাশ কৰিছে। এনেধৰণৰ বৰ্বৰ জঘন্য কাণ্ডক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি মন্তব্য প্ৰকাশ কৰা হৈছে। ডনাল্ড ট্ৰাম্পৰ মন্তব্য কিছু সময়ৰ পাছতে আমি শুনাবলৈ চেষ্টা কৰিম। ডনাল্ড ট্ৰাম্পৰ অফিচৰ পৰা এগৰাকী মিডিয়া এডভাইজাৰে মন্তব্য প্ৰকাশ কৰিছে আৰু মিডিয়া এডভাইজাৰগৰাকীয়ে মন্তব্য প্ৰকাশ কৰি ডনাল্ড ট্ৰাম্পৰ হৈ মন্তব্য প্ৰকাশ কৰিছে, য'ত সুস্পষ্টকৈ উল্লেখ কৰা হৈছে যে কোনো কাৰণতে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া নহ'ব, সন্ত্ৰাসবাদক ৰেহাই দিয়া নহ'ব। আৰু ভাৰতৰ ভূমিত পাক সন্ত্ৰাসবাদীয়ে যেনেধৰণৰ কাণ্ড সংঘটিত কৰিলে সেই পাক সন্ত্ৰাসবাদীক বিচাৰি উলিয়াই যোগ্য প্ৰত্যুত্তৰ দিব লাগিব আৰু তাৰ বাবে যিমান যি সহায় লাগে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতক কৰিব, এই কথা ইতিমধ্যে আশ্বাস দিছে। এয়া কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথাই নহয়, এয়া যদিহে চায় তেনেহ'লে ইছলামিক কাণ্ট্ৰি ইৰাণৰো একেই মন্তব্য, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰো একেই মন্তব্য, ফ্ৰান্সেও একেই মন্তব্য কৰা পৰিলক্ষিত হৈছে। ভাৰতৰ সৈতে এই ভয়ংকৰ বিপদৰ সময়ত থিয় দিছে আৰু ছৌদি আৰবিয়াৰ সকলো ভ্ৰমণ কাৰ্যসূচী, সকলো চৰকাৰী কাৰ্যসূচী বাতিল কৰি এতিয়া দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন বিশেষ বিমানেৰে দেশলৈ উভতনি যাত্ৰা আৰম্ভ কৰিছে আৰু কিছু সময়ৰ পাছতে এই দেশত আহি উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু আজি নিশাটোৰ ভিতৰতে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈও কুণ্ঠাবোধ নকৰিব ভাৰতীয় সেনাই। অভিযান কিন্তু অব্যাহত আছে। এটা ডাঙৰ খবৰ টাই ইউনিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। জম্মু কাশ্মীৰৰ পেহেলগামৰ ঘটনাক লৈ কঠোৰ হৈ পৰিছে এতিয়া সমগ্ৰ দেশ আৰু ভাৰতক এতিয়া সকলোৱে সমৰ্থন জনায়। অন্যান্য ৰাষ্ট্ৰসমূহেও ভাৰতৰ পক্ষত থিয় দিয়া পৰিলক্ষিত হৈছে আৰু এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাত মাতিবৰ বাবে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে ভাৰতক যি শক্তিৰ প্ৰয়োজন হয় সেয়া শক্তিধৰ দেশসমূহে যোগান ধৰাৰ আশ্বাসো প্ৰদান কৰা পৰিলক্ষিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী মিডিয়া এডভাইজাৰৰ মন্তব্য আছে, টাই ইউনিটৰ দৰ্শকসকলক মন্তব্য শুনাই লৈছোঁ। Regards to the terrorist attack that took place in India earlier today. The president has been briefed by the National Security Advisor, and he's being kept up to speed as more facts are learned. What we know already is dozens were killed and even more were injured in a brutal terrorist attack in a popular tourist location in South Kashmir. President Trump will be speaking with Prime Minister Modi as soon as he possibly can to express his heartfelt condolences for those lost. And our prayers are with those injured and our nation's support for our ally India. These types of horrific events by terrorists are why those of us who work for peace and stability in the world continue our mission. So we'll give you a readout of that call later this afternoon. There's a lot of work to be had. You may hear from the president later this afternoon as well, and we'll see you all later. Regards to the terrorist attack that took place in India earlier today. The president has been briefed by the National Security Advisor, and he's being kept up to speed as more facts are learned. What we know already is dozens were killed and even more were injured in a brutal terrorist attack in a popular tourist location in South Kashmir. President Trump will be speaking with Prime Minister Modi as soon as he possibly can to express his heartfelt condolences for those lost. And our prayers are with those injured and our nation's support for our ally India. These types of horrific events by terrorists are why those of us who work for peace and stability in the world continue our mission. So we'll give you a readout of that call later this afternoon. There's a lot of work to be had. You may hear from the president later this afternoon as well, and we'll see you all later. Regards to the terrorist attack that took place in India earlier today. The president has been briefed by the National Security Advisor, and he's being kept up to speed as more facts are learned. What we know already is dozens were killed and even more were injured in a brutal terrorist attack in a popular tourist location in South Kashmir. President Trump will be speaking with Prime Minister Modi as soon as he possibly can to express his heartfelt condolences for those lost.
and our prayers are with those injured and our nation's support for our ally India. These types of horrific events by terrorists are why those of us who work for peace and stability in the world continue our mission. So we'll give you a readout of that call later this afternoon. There's a lot of work to be had. You may hear from the president later this afternoon as well, and we'll see you all later.